জ্যোতিপ্ৰসাদ, বিষ্ণু ৰাভা আৰু ভূপেন হাজৰিকা, এই তিনিওজনে এহাতেদি জাতীয়তাবাদী, এহাতেদি ৰাষ্ট্ৰীয়তাবাদী, এহাতেদি বিশ্ব নাগৰিক আৰু এহাতেদি গোটেইকেইজন লেফটিষ্ট আকৌ দেই, লেফটিষ্ট গোটেইকেইজন বামপন্থী আকৌ। যে এয়াৰপৰ্টটোৰ নাম দিলে ভাৰতৰত্ন গোপীনাথ বৰদলৈ এয়াৰপৰ্ট যিটো হৈছে আমাৰ ৰৰৈয়াৰ, সেই এয়াৰপৰ্টটো যেনেকৈ পিছত আদানীক দি দিলে, আমাৰ ডিব্ৰুগড় এয়াৰপৰ্টটো যাতে কোনো প্ৰাইভেট কোম্পানীক নিদিয়ে, সদায় প্ৰাইভেট ছেক্টৰতে যাতে প্ৰাইভেট ছেক্টৰলৈ নাযায়, পাব্লিক ছেক্টৰতে যাতে সদায় থাকে, তাৰ কাৰণেও আজিৰ বিধানসভাই একেলগতে প্ৰস্তাৱটো পঠিয়াই দিব লাগে বুলি মই ভাবোঁ। অসমত কোনেও এইটো বস্তু দেখুৱাই দিব নোৱাৰে যে ভূপেন হাজৰিকাৰ নিচিনা এনেকুৱা কোনো মানুহ জন্ম হোৱা নাই যি কেতিয়াও চৰকাৰক সমৰ্থন কৰি ৰাষ্ট্ৰৰ ছাপোৰ্টত কিবা কৈছে। তেওঁ সদায় এণ্টি এষ্টাব্লিছমেণ্ট কথা কৈ গৈছে, এণ্টি এষ্টাব্লিছমেণ্ট। তেওঁ সেই এণ্টি এষ্টাব্লিছমেণ্ট হোৱাৰ কাৰণে তেওঁক গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা যাবলগীয়া হৈছিলে, গুৱাহাটী আমাৰ ৰেডিঅ' চেণ্টাৰৰ পৰা যাবলগীয়া হৈছিলে, তেওঁ কাম কৰিব নোৱাৰিছে। Thank you. তো এইজন ভূপেন হাজৰিকা, যিজন ভূপেন হাজৰিকাই অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ ওপৰত গীত গাইছে, সেই ভূপেন হাজৰিকাই সেই অৱদান যোগাই দিয়াৰ কাৰণে অসম আন্দোলন আহিলে, আলফা আন্দোলন আহিলে, জনজাতিসকলৰ স্বাধিকাৰ সংগ্ৰাম আহিলে, জনগোষ্ঠীয় সহস্ত্ৰ সংগ্ৰাম আহিলে, এই আটাইবিলাক দীঘলীয়া ইতিহাসেও কিন্তু ভূপেন হাজৰিকাক মান কৰিব নোৱাৰে। ভূপেন হাজৰিকা ৰৈ গ'ল, কাৰণ তেওঁৰ গীতত অসমৰ শ্বেয়াৰ, অসমৰ সকলো জাতি জনগোষ্ঠীৰ যিটো শ্বেয়াৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক আকাংক্ষা, সেই আকাংক্ষাক প্ৰতিফলিত। মই শেষত এই জন্ম 70 বৰ্ষৰ সময়খিনিত মই আচলতে মই আপোনাক ৰাতিপুৱাই গৈ কৈছিলোঁ যে আজিৰ দিনটোত বেলেগ কথা চৰ্চা হ'ব নালাগে, আজি অকল ভূপেন হাজৰিকাৰ বিষয়ে আমি কথা পাম। আজি সাংঘাতিক ধৰণে হিন্দু মুছলমানৰ কথা হ'ল, সেইকাৰণে মনটো বেয়া হৈ আছে। মই আপোনালোকক এটাই কথা কওঁ যে ভূপেন হাজৰিকাৰ নামত যদি জন্ম 1700 বৰ্ষ কাটো, কেইটামান কাম আমি কৰি দিয়া দৰকাৰ অসমীয়া জাতিয়ে। 1 নম্বৰ, গ্ল'বেল ষ্টেণ্ডাৰ্ডৰ এটা মিউজিয়াম। 2 নম্বৰ, ভূপেন হাজৰিকাৰ নামত আমাৰ ভাৰতীয় এখন ভাল ইউনিভাৰ্চিটি, সেইটো আমাৰ হেৰিখনো হ'ব পাৰে, তেওঁ য'ত পঢ়িছিলে সেই কলেজখনৰ আপোনাৰ তাত এখন খুব মেজৰ ইণ্ডিয়ান ইউনিভাৰ্চিটি এখনত এখন চেয়াৰ ভূপেন হাজৰিকাৰ নামত। সাউথ ইষ্ট এছিয়াত একদম শিল্পীবিলাকক স্বীকৃতি দিয়া এটা ডাঙৰ এৱাৰ্ড, মেজৰ এৱাৰ্ড এটা আমি যদি ঘোষণা কৰিব পাৰোঁ, তেতিয়াহ'লে ভূপেন হাজৰিকাৰ বিষয়ে অধিক মানুহে গোটেই সাউথ ইষ্ট এছিয়া জানিব পাৰিব। ডিজিটেল প্ৰিজাৰ্ভেশ্যন যদি আমি কৰিব পাৰোঁ ভূপেন হাজৰিকাৰ বস্তুবিলাক, তেতিয়াহ'লে এইটো খুব দৰকাৰী কথা হ'ব। আজিৰ দিনটোত যেতিয়া বাহিৰৰ পৰা আমাৰ বন্ধুবিলাক আহে, বিখ্যাত মানুহবিলাক যেতিয়া আহে, তেতিয়া আমি জালুকবাৰীত থকা ভূপেন হাজৰিকাৰ স্মৃতি সৌধটোলৈ লৈ যাবলৈ বেয়া পাওঁ, কাৰণ আজিৰ দিনটোত ভূপেন হাজৰিকাৰ স্মৃতি সৌধটোত একো নাই। ভূপেন হাজৰিকা যিজন মানুহ, তেওঁক আমি জাতিয়ে যিধৰণে সন্মান কৰিব লাগিছিল, তেওঁ স্মৃতি সৌধটো ভালকে বনাই সেইটো কৰিবৰ কাৰণে মই আশা কৰোঁ। ৰাজনৈতিক ক্ষেত্ৰত এতিয়া যদি মই লাষ্ট এটা বাক্য ক'ব খোজো, লাষ্ট এটা বাক্য প্লিজ, মোক প্লিজ, চবেই 10 মিনিট 15 মিনিট কৈছে মোক, আৰু 1 মিনিট শেষ কৰি দিছোঁ। লাষ্টত এটা বাক্য, আপোনালোকে সকলোৱে দেখিছে যে তিনিজন কালচাৰেল দৈ অসমৰ আধুনিক যুগৰ, জ্যোতিপ্ৰসাদ, বিষ্ণু ৰাভা আৰু ভূপেন হাজৰিকা, এই তিনিওজনে এহাতেদি জাতীয়তাবাদী, এহাতেদি ৰাষ্ট্ৰীয়তাবাদী, এহাতেদি বিশ্ব নাগৰিক আৰু এহাতেদি গোটেইকেইজন লেফটিষ্ট আকৌ দেই, লেফটিষ্ট গোটেইকেইজন বামপন্থী আকৌ। আজি এই ভূপেন হাজৰিকাৰ আবৃত্তিয়ে জীৱন জুৰি তেওঁ জড়িত হৈ আছে। সেইকাৰণে ভূপেন হাজৰিকা এই তিনিওজন ব্যক্তি, যিকেইজন মানুহ, তেওঁলোক এই তিনিজন মানুহে অসমৰ গোটেই হেৰিটো কেৰি কৰে। আমি কিন্তু ৰাজনীতি কৰিবলৈ গৈ ভূপেন হাজৰিকাক শিঙিমাৰীৰ বেঙেনাতকৈ কম দামী বুলি কৈছিলোঁ, শিঙিমাৰীৰ বেঙেনাতকৈ কমৰ দাম বুলি কৈছিলোঁ আমি ভূপেন হাজৰিকাক। কিন্তু সকলোৱে জনা দৰকাৰ যে সেইজনে ভূপেন হাজৰিকা যি 1975 চনত দ্য বাৰ্লিন ইণ্টাৰনেশ্যনেল ফেষ্টিভেল অফ পলিটিকেল ছঙত ভাৰতীয়বিলাকৰ ভিতৰত প্ৰথমবাৰৰ কাৰণে ৰিপ্ৰেজেণ্ট কৰিবলৈ সক্ষম হৈছিলে। যিজন ভূপেন হাজৰিকাই, মই ভাবোঁ এটা বাক্য, যিজন ভূপেন হাজৰিকাই আমাৰ সত্ৰীয়া নৃত্যত ভাৰতবৰ্ষত স্বীকৃতি প্ৰদান, ভূপেন হাজৰিকা